নমস্কাৰ বন্ধু বান্ধৱীসকল, ভোট জলকীয়া খুব টেষ্টি ৰেচিপি এটাৰে আপোনালোকক আমাৰ ফেমিলি কিটচেনলৈ স্বাগতম জনালোঁ। ৰেচিপিটোৰ বাবে মই প্ৰথমতে লৈছোঁ 300 গ্ৰাম ভোট জলকীয়া। এটা চিচাৰ বাতিত সৰু বাতিটোৰে পৰা 1 বাতিমান বগা সৰিয়হ লৈছোঁ আৰু সৰিয়হখিনিত মই দিছোঁ বগা ভিনেগাৰ। ভিনেগাৰ মই প্ৰায় সৰিয়হখিনি ডুব যোৱাকৈ দিছোঁ যাতে সৰিয়হখিনি ভিনেগাৰতে কোমলি উঠে। এতিয়া এই সৰিয়হখিনি মই ভিনেগাৰতে 2 ঘণ্টামান ডুবাই ৰাখিম। এতিয়া মই ভোট জলকীয়াখিনি খুব ভালকৈ ধুই পানী শুকুৱাই এখন কেঁচিৰে সৰু সৰুকৈ কাটি ল'ম। ভোট জলকীয়া কাটোতে কিন্তু বন্ধু বান্ধৱীসকল সাৱধান হ'ব, নহ'লে চকুত লাগিলে কি হ'ব জানেই নহয়, থাকিলে হেণ্ড গ্লভছ এযোৰো পিন্ধি ল'ব। এতিয়া গোটেইখিনি ভোট জলকীয়া মই সৰু সৰুকৈ কাটি এবেলা ৰ'দত শুকুৱাই ল'লোঁ। 2 ঘণ্টামানৰ পাছত ভিনেগাৰত তিয়াই ৰখা সৰিয়হখিনি ফুলি প্ৰায় কোমলি উঠিছে। সৰিয়হখিনি মই এতিয়া মিক্সিত পিচি ল'ম। সৰিয়হ পিছোঁতে আপোনালোকে কিন্তু অলপো পানী ব্যৱহাৰ নকৰিব দেই, আচাৰ ভেঁকুৰি যাব পাৰে। সৰিয়হখিনি বৰ বেছি মিহি নকৰিলেও হ'ব। এতিয়া গেছৰ ওপৰত গৰম কৰি থোৱা কেৰাহীখনত দিলোঁ 2 চাহ চামুচ চফ, 2 চাহ চামুচ গোটা জিৰা, 1 চাহ চামুচ আজৱাইন আৰু 1 চাহ চামুচ মেথি। শুকান মছলাখিনি মই কম জুইত অলপ দেৰি ভাজি ল'লোঁ। মছলাখিনি বৰ বেছি ৰঙচুৱাকৈ নাভাজিব। মছলাখিনি ভাজি হোৱাৰ পিছত ঠাণ্ডা কৰিলোঁ আৰু এতিয়া এইখিনি মই মিক্সিত পিচি ল'ম। মছলাখিনিও বৰ বেছি মিহি কৰিব নালাগে, অলপ দানা দানা কৰি ৰাখিব। এতিয়া এটা পৰিষ্কাৰ শুকান চিচাৰ বাতিত মই কাটি লোৱা ভোট জলকীয়াখিনি দিলোঁ। ইয়াতে দিলোঁ ভিনেগাৰত পিচি লোৱা বগা সৰিয়হখিনি, গুড়ি কৰি লোৱা শুকান মছলাখিনি আৰু এখন চামুচেৰে পিচা সৰিয়হ আৰু গুড়া মছলাখিনি ভোট জলকীয়াৰ লগত ভালদৰে মিহলি কৰি দিলোঁ। 2 চাহ চামুচ নিমখ দিলোঁ। কেঁচা মিঠাতেল দিলোঁ প্ৰায় 1.5 কাপমান। এক চাহ চামুচ কালজিৰা দিলোঁ আৰু চামুচখনেৰে লৰাই গোটেইখিনি সামগ্ৰী মই মিহলি কৰি দিলোঁ। বন্ধু বান্ধৱীসকল, আচাৰখিনিত মই গৰম তেল ব্যৱহাৰ কৰা নাই, কেঁচা মিঠাতেলহে দিছোঁ। কাৰণ কেঁচা মিঠাতেল দিলে ভোট জলকীয়া আচাৰৰ গোন্ধটো বৰ ধুনীয়া হয় আৰু বহুত দিন ৰাখিলেও আচাৰৰ পুৰণা গোন্ধটো নোলায়। তেল কম হোৱাত যেন লগাত 1/4 কাপ কেঁচা মিঠাতেল আৰু দিলোঁ, কাৰণ তেল বেছি হ'লেহে ভোট জলকীয়া আচাৰ খাবলৈ ভাল লাগে। এতিয়া আচাৰখিনি মই এখন ঢাকনি মাৰি 1 সপ্তাহমান ৰাখি থ'ম। 1 সপ্তাহমানৰ পিছত ঢাকনিখন উদঙাই চালোঁ। চাওকচোন আচাৰখিনি দেখাত কিমান ধুনীয়া হৈছে, তেলখিনিও ওপৰলৈ উঠি আহিছে। আচাৰখিনি খাবলৈ প্ৰায় ৰেডিয়ে হৈছে। এতিয়া এই আচাৰ পাত্ৰটো এখন পাতল কাপোৰে ঢাকি মই এদিন ৰ'দত দিলোঁ। আচাৰখিনি এতিয়া খাবৰ বাবে পূৰা ৰেডি হৈ গৈছে। এটা চিচাৰ বটল গৰম পানীৰে ভালকৈ ধুই শুকাই আচাৰখিনি ভৰাই থ'লোঁ। ভিডিঅ'টো যদি ভাল লাগিছে বন্ধু বান্ধৱীসকল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত জনাব আচাৰৰ ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে। যিসকল বন্ধু বান্ধৱী আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে, প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ টেষ্টি নতুন ভিডিঅ' এটালৈ আকৌ আহিম আপোনালোকৰ মাজলৈ। আজিলৈ আহিছোঁ, ধন্যবাদ।